আপুনি জানেনে দিল্লীৰ ৰাজপথত সোনম ৱাংচুক নামৰ এজন ডাঙৰ শিক্ষাবিদে হাংগাৰ ষ্ট্ৰাইক কৰি আছে দেশৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰসাদৰ ৰিজাইগনেশ্যন অৰ্থাৎ পদত্যাগ বিচাৰি। তো এই সোনম ৱাংচুক নামৰ মানুহজন কোন বা তেখেতে কিয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি হাংগাৰ ষ্ট্ৰাইক কৰি আছে আৰু সকলোতকৈ ডাঙৰ কথা যে প্ৰকৃততে এই হাংগাৰ ষ্ট্ৰাইকবিধ কি, কেনেকুৱা ধৰণৰ প্ৰতিবাদৰ এক কৌশল, আজি আমি এই ভিডিঅ'ত সেইখিনি বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এই সোনম ৱাংচুকৰ এইবেলিৰ যিটো হাংগাৰ ষ্ট্ৰাইক কৰি আছে আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি আছে, সেই কথাখিনি অলপ ভালদৰে বুজিবলৈ হ'লে আমি আজিৰ পৰা প্ৰায় 2 মাহ আগৰ এটি ঘটনালৈ উভতি যাব লাগিব। সেইটো হ'ল আমাৰ দেশৰ সুপ্ৰিম কোৰ্টৰ এজন চিফ জাষ্টিছে দেশখনত থকা নিবনুৱা যুৱক যুৱতীসকলক লৈ এক টুলুঙা মন্তব্য কৰিছিল। তেখেতৰ মতে দেশৰ নিবনুৱা যুৱক যুৱতীসকল হ'ল পইতাচোৰা অৰ্থাৎ কক্ৰচৰ দৰে, তেওঁলোকৰ একো কাম বন নাই, অনাই বনাই ইফাল সিফাল ঘূৰি থাকে আৰু ছ'চিয়েল মিডিয়াত কিবা কিবি কৰি থাকে। সেই মানুহজনৰ এনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰ পিছত দেশৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীৰ তেজ গৰম হৈ গৈছিল, খং উঠিছিল, বহুত প্ৰকাৰে সৰু সুৰা প্ৰটেষ্ট হৈ আছিল। সেই চেগতে অভিজিত দীপকে নামৰ এজন যুৱকে ইনষ্টাগ্ৰামত এটি একাউণ্ট খুলি পেলাইছিল, যিটো একাউণ্টৰ নাম দিছিল কক্ৰোচ জনতা পাৰ্টি। আৰু সেই একাউণ্টত প্ৰায় এসপ্তাহৰ ভিতৰতে 2 কোটিতকৈ অধিক ফলোৱাৰ গেইন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰাই বুজিব পৰা যায় যে নিবনুৱা যুৱক যুৱতীসকলে কিমান খং কৰিছিল সেই কথাটোৰ ওপৰত। সেইখিনি চলি থকাৰ মাজতেই হঠাতে 2026 চনৰ যিটো নিট পৰীক্ষা হৈছিল, সেই পৰীক্ষাটো হৈ যোৱাৰ প্ৰায় এসপ্তাহ পিছত গম পোৱা গৈছিল যে সেই নিট পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা হোৱাৰ আগতে বাতিল হৈছিল। লগে লগে 2026 চনৰ নিট পৰীক্ষাটো কেঞ্চেল হৈছে বুলি প্ৰকাশ কৰি হয় আৰু পৰৱৰ্তী সময়ত আকৌ দ্বিতীয়বাৰৰ বাবে নিট পৰীক্ষা পতা হ'ব বুলি কৈ দিয়া হয় নেশ্যনেল টেষ্টিং এজেঞ্চি অৰ্থাৎ NTAৰ ফালৰ পৰা। এই ঘটনাটোৰ লগে লগে সমগ্ৰ দেশৰ প্ৰায় 23 লাখ শিক্ষাৰ্থীৰ মাজত আৰু শিক্ষা সমাজত এক আলোড়নৰ সৃষ্টি হয়, এক বিতৰ্কৰ সৃষ্টি হয়। ইমান ডাঙৰ এক্সাম এটা যেতিয়া হোৱাৰ পিছত কেঞ্চেল হয়, বুজিব পাৰিছে ন কিমান এক হুলস্থুলমুখীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল সেইখিনি সময়ছোৱাত। সেই চেগতে কক্ৰোচ জনতা পাৰ্টীয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি এক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল যে ইমান ডাঙৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে দেশৰ শিক্ষামন্ত্ৰীজনৰ পদত্যাগ কৰা উচিত। সেই কথাখিনি ছ'চিয়েল মিডিয়াৰ মাজত আবদ্ধ হৈ নাথাকি 2-এদিনৰ ভিতৰত বস্তুখিনি বৰ বেছিকৈ ওলাই আহে আৰু অৱশেষত ফলস্বৰূপে সকলোৱে দিল্লীৰ ৰাজপথত অৰ্থাৎ যন্তৰ মন্তৰ পথত এদিনৰ বাদে চৰকাৰী পাৰ্মিশ্যন লৈ প্ৰটেষ্ট কৰে বা আন্দোলন কৰে যে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰসাদৰ ৰিজাইগনেশ্যন অৰ্থাৎ পদত্যাগ কৰিব লাগে। প্ৰথম অৱস্থাত এই প্ৰতিবাদ বা দাবী সৰু হৈ আছিল যদিও পৰৱৰ্তী সময়ছোৱাত সোনম ৱাংচুক নামৰ ইঞ্জিনিয়াৰ তথা চাইণ্টিষ্টজনে যেতিয়া কক্ৰোচ জনতা পাৰ্টি জইন কৰিলে, মানে জইন কৰা নহয়, কক্ৰোচ জনতা পাৰ্টিৰ লগত একমত হৈ সেই প্ৰটেষ্টত অংশগ্ৰহণ কৰিলে, তেতিয়া বা তাৰ লগে লগে কক্ৰোচ জনতা পাৰ্টিৰ সেই আন্দোলনটোৱে এক শক্তিশালী ৰূপ পায়। কিয়নো ইমান ডাঙৰ এজন ইঞ্জিনিয়াৰ তথা চাইণ্টিষ্ট যেতিয়া এই আন্দোলনত তেখেতসকলৰ মূৰৰ ওপৰত হাত ৰাখিব। সেই সোনম ৱাংচুক মানুহজনে সেই আন্দোলনৰ অংশগ্ৰহণ কৰাৰ লগে লগে সেই আন্দোলনটোৰ মেৰুদণ্ড হিচাপে সোনম ৱাংচুক থিয় হৈ দিছিল। এতিয়া আমি জানিব লাগিব যে এই সোনম ৱাংচুক নামৰ মানুহজন প্ৰকৃততে কোন। এই সোনম ৱাংচুক হ'ল এজন ইঞ্জিনিয়াৰ, ইনোভেটাৰ, এডুকেশ্যনেল ৰিফৰ্মাৰ আৰু ক্লাইমেট এক্টিভিটিছ ফ্ৰম লাডাখ। তেখেতৰ দ্বাৰা মানে নিৰ্মাণ হোৱা বা তেখেতৰ অৱদান স্বৰূপে সকলোতকৈ ডাঙৰ যি 3টা বস্তু আহে, সেই 3টা হ'ল আইচ স্তূপা অৰ্থাৎ লাডাখত যেতিয়া ঠাণ্ডাকাল হয়, সেই ঠাণ্ডাকালত এনেকুৱা এটা টাৱাৰ ছিষ্টেম বনাইছিল য'ত বৰফবোৰ জমা হয় আৰু গ্ৰীষ্মকালত সেই বৰফবোৰৰ গলি গলি পানী ব্যৱস্থা কৰি সেই বৰফবোৰৰ টাৱাৰটোৰ পানী ব্যৱহাৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়, য'ৰ পৰা মানুহে খাবলৈ পানী পায় আৰু শস্য বা খেতি কৰিবলৈ পানী পাইছিল। এই ৱাংচুৰ দ্বিতীয় অৱদানটো হৈছে ছ'লাৰ হিটেড টেণ্ট বনাইছিল ইণ্ডিয়ান আৰ্মিসকলৰ বাবে, অৰ্থাৎ
সৌৰশক্তি কৰা পোহৰ লৈ তাত একদম গৰমময় পৰিৱেশ কৰি ৰখাৰ বাবে এটি টেণ্ট বনাইছিল, যিটো বহুত বেছি ব্যৱহাৰ হৈছিল পৰৱৰ্তী সময়ছোৱাত। আৰু তেখেতৰ দ্বাৰা নিৰ্মাণ বা গঠন হোৱা আন এটা ডাঙৰ ছিষ্টেম হৈছে স্কিমুল, SECMOL। অৰ্থাৎ এইটো এনেকুৱা এটা এডুকেশ্যন ছিষ্টেম বা পঢ়াৰ পদ্ধতি য'ত এবনৰ্মেল শিক্ষাৰ্থীসকলে মানে এক্টিভিটি অৰ্থাৎ প্ৰেক্টিকেল বেছ পঢ়া শুনা কৰি কিবা এটা হ'ব পাৰে। এইটো এটা শিক্ষাৰ বহুত ভাল পজিটিভ এটা মডেল, যিটো 1900 চনৰ আগতেই সেই সোনম ৱাংচুক নামৰ মানুহজনে আৰু গঠন কৰিছিল, আৰু তাৰ পৰা বহুতো শিক্ষাৰ্থী ভাল ভাল ইঞ্জিনিয়াৰ হৈ ওলাই আহিছে। এতিয়া আমি জানিম এই সোনম ৱাংচুকে যে দিল্লীৰ যন্তৰ মন্তৰ পথত হাংগাৰ ষ্ট্ৰাইক অৰ্থাৎ ভোকা হৈ থকা প্ৰতিবাদ কৰি আছে, এই হাংগাৰ ষ্ট্ৰাইক প্ৰকৃততে কি? তো হাংগাৰ ষ্ট্ৰাইক হৈছে এই নন ভায়োলেণ্ট মেথড অফ প্ৰটেষ্ট হোৱাৰ ইণ্ডিভিজুৱেল ৰিফিউজ টু ইট। অৰ্থাৎ প্ৰতিবাদকাৰীজনে একো নোখোৱাকৈ এখন ঠাইত বহি থাকি আন্দোলন কৰে, যেতিয়ালৈকে তেখেতৰ দাবী চৰকাৰে মানি নলয় তেতিয়ালৈকে নাখাব বা নাখায় বুলি। যদি চৰকাৰে সেই দাবী মানি নলয়, নাখায় মৰি যাব। এটাই হ'ল হাংগাৰ ষ্ট্ৰাইকৰ সৰু কথা বা কাক বুলি ক'বলৈ গ'লে। এতিয়া কথা হ'ল হাংগাৰ ষ্ট্ৰাইক মূলতঃ দুই প্ৰকাৰ। প্ৰথমটো হ'ল ড্ৰাই হাংগাৰ ষ্ট্ৰাইক আৰু দ্বিতীয়টো হ'ল ৱেট হাংগাৰ ষ্ট্ৰাইক। ড্ৰাই হাংগাৰ ষ্ট্ৰাইকত কি হয়, যিজন মানুহে প্ৰতিবাদত বহে তেওঁ একো নাখায়, না কিবা হেভি বস্তু ভাত ৰুটি খাব, না পানী খাব, মানে একো নোখোৱাকৈ সুদা লঘনে থাকে। আকৌ দ্বিতীয়টো যিটো হ'ল ৱেট হাংগাৰ ষ্ট্ৰাইক, ইয়াত সেই প্ৰতিবাদকাৰীজনে হেভি বস্তু যেনে ভাত ৰুটি ফল এইবিলাক একো নাখাব, অকল লিকুইড টাইপ পানী বা জুইচ বা গ্লুক'জ সেই ধৰণৰ বস্তু খাই থাকিব। তো এই হাংগাৰ ষ্ট্ৰাইকটো এক আচৰিত ধৰণৰ প্ৰতিবাদ নহয় জানো, য'ত নাথাকে কোনো ভায়োলেন্স, কোনো হিংসাত্মক পৰিস্থিতি, মানুহজন নিজকে লগনে ৰাখি প্ৰতিবাদ কৰি থাকে। একদম সুস্থিৰ আৰু ভদ্ৰ প্ৰকৃতি এটা আন্দোলনৰ। এতিয়া আমি জানিম এই হাংগাৰ ষ্ট্ৰাইকটো মূলতঃ ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল বা আৰম্ভণি কেতিয়া হৈছিল। ইয়াৰ কোনো আৰম্ভণিৰ তেনেকৈ বিশেষ ডেট নাই যদিও 1878 চনত অৰ্থাৎ 1878 চনত ৰুছৰ এখন ঠাইত পলিটিকেল কাজিয়া হৈছিল, অৰ্থাৎ ৰাজনৈতিক কাজিয়া হৈছিল। সেইবাবে কিছুমান লোকক কেইদিক জেলত বন্দী কৰি ৰখা হৈছিল, কিন্তু সেই জেলখনৰ থকা আৰু খোৱা লোৱাৰ ব্যৱস্থাটো বহুত বেয়া আছিল, যাৰ বাবে জেলখনত থকা সকলোবোৰ কয়দীয়ে মিলিয়ে আন্দোলন কৰিছিল যে আমি নাখাই থাকিম, মানে এইটো আন্দোলন কৰিছিল যে আমাক ভাল খোৱাৰ ব্যৱস্থা কৰি দিয়ক বা থকাৰ ব্যৱস্থাটো ভাল কৰি দিয়ক, আমি নাখাই থাকিম। কিন্তু পৰৱৰ্তী সময়ত সেনাবাহিনীৰ প্ৰধান যিজন মানুহ আছিল তেখেতে কৈছিল আমি তোমালোকক অপৰাধ কৰাৰ বাবে জেললৈ আনিছোঁ, তোমালোক প্ৰতিবাদ কৰি নাখাই যদি মৰি যোৱা আমাৰ একো নাই, নাখাই মৰি যোৱা আমি সেইটোৱে চাওঁ, তোমালোকৰ বাবে সেই কাফনৰ কাপোৰ অৰ্থাৎ মৰাৰ কাপোৰ মই অলৰেডি কিনি ৰাখিছোঁ, তো তোমালোকে খাই থাকা নে নাখাই মৰি যোৱা, আমালোকৰ বাবে কোনো নাযায় বা কোনো নাহে। তো এই ঘটনাটোৰ পৰাই হাংগাৰ ষ্ট্ৰাইকৰ উৎপত্তি হৈছিল। পৰৱৰ্তী সময়ত 1900 চনমানত মধ্য ইউৰোপৰ এখন ঠাইত মানে সেই সময়ত তাত মহিলা মানুহৰ ভোটৰ অধিকাৰ নাছিল বা ভোটৰ ৰাইট নাছিল। সেই সময়ত মহিলাসকলে নিজৰ ভোটৰ ৰাইট পাবৰ বাবে সকলোৱে মিলি নাখাই ষ্ট্ৰাইক কৰিছিল, হাংগাৰ ষ্ট্ৰাইক। কিন্তু পৰৱৰ্তী সময়ত সেই মহিলাসকলৰ দাবী মানি মহিলাসকলক ভোট দিয়াৰ অধিকাৰ দিয়া হৈছিল। তো এইটোৱে আছিল হাংগাৰ ষ্ট্ৰাইকৰ জয়ীৰ প্ৰথম যিটো চিন সেই সময়। কিন্তু পৰৱৰ্তী সময়ত আমাৰ দেশলৈয়ে বাগৰি আহিল হাংগাৰ ষ্ট্ৰাইক। আমাৰ দেশত হাংগাৰ ষ্ট্ৰাইক লৈ অনা প্ৰথম আৰু প্ৰধান ব্যক্তিজনে আছিল জাতিৰ পিতা মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে 1918 চনত আহমেদাবাদৰ মিল ষ্ট্ৰাইক কৰিছিল হাংগাৰ ষ্ট্ৰাইকৰ যোগেদি। অৰ্থাৎ সেই সময়ছোৱাত আহমেদাবাদৰ ডাঙৰ ডাঙৰ ফেক্টৰীবোৰত যিসকল কৰ্মচাৰী কাম কৰিছিল, মানে হঠাতে মূল্যবৃদ্ধি হোৱাৰ বাবে সেই পুৰণি বেতন লৈ সেই কৰ্মচাৰীবোৰৰ পৰিয়াল নচলিছিল, সেইবাবে কৰ্মচাৰীবোৰে আন্দোলন কৰিছিল তেওঁলোকৰ চেলাৰী অৰ্থাৎ বেতন বঢ়াবৰ বাবে। কিন্তু মিল মালিকসকলে অকল 20% চেলাৰী বঢ়াব বুলি কৈছিল, কিন্তু সেই 20% সেই কৰ্মচাৰীবোৰৰ বাবে চাফিচিয়েণ্ট নাছিল, কৰ্মচাৰীবোৰে 50% চাইছিল। সেই আন্দোলনত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰি নাখাই আছিল, অৰ্থাৎ
হাংগাৰ ষ্ট্ৰাইক কৰিছিল কিন্তু পৰৱৰ্তী সময়ত মহাত্মা গান্ধী সেই আন্দোলন কৰাৰ বাবে বা নাখাই ষ্ট্ৰাইক কৰিছিল যে সেই হাংগাৰ ষ্ট্ৰাইকৰ বাবে সেই পাৰ্চেণ্টটো 50 কৰা নাছিল কিন্তু বঢ়াই 35 অৰ্থাৎ 35% বঢ়াই দিছিল বেতন সেই কৰ্মচাৰীসকলৰ লগলৈ ইয়াৰ পৰৱৰ্তী সময়ত আকৌ মহাত্মা গান্ধী আকৌ এবাৰ হাংগাৰ ষ্ট্ৰাইকত বহিছিল সেইটো চন আছিল 1932 চনত 1932 চনত অৰমন আনছন নামে প্ৰসিদ্ধ আছিল মহাত্মা গান্ধীৰ দ্বিতীয়টো হাংগাৰ ষ্ট্ৰাইক সেই সময়ত মহাত্মা গান্ধীয়ে মানে ফাৰ্ষ্ট ইনটু ডেট নামেৰে নাম দি ষ্ট্ৰাইকত বহিছিল অৰ্থাৎ যেতিয়ালৈ মৃত্যু নহয় তেতিয়ালৈ নাখাই থাকিব হয় মৃত্যু হ'ব নহ'লে ব্ৰিটিছ চৰকাৰে তেখেতৰ দাবী মানি ল'ব লাগিব সেই দাবী আছিল ব্ৰিটিছ চৰকাৰে এক বিভাজনমূলক নীতি আনিছিল ৰাজনৈতিক ক্ষেত্ৰত যিটো নীতি আমাৰ ভাৰতবাসীৰ বাবে বেয়া আছিল তো পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ সেই দাবীক ব্ৰিটিছ চৰকাৰে মানি ল'বলৈ বাধ্য হৈছিল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো অৰ্থাৎ 1952 চনতো প্ৰতি শ্ৰীমালু নামৰ এজন নেতাই তেলেগু লোকসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী কৰিছিল তেখেতসকলৰ দাবী নামানাৰ বাবে ভাৰত চৰকাৰৰ আগত দাবী জনাই তেখেতেও হাংগাৰ ষ্ট্ৰাইকত বহিছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত তেখেতৰ দাবী মানি ল'বলৈ চৰকাৰে বাধ্য হৈছিল আৰু তেলেগু ভাষী লোকসকলৰ বাবে এক পৃথক ৰাজ্য অৰ্থাৎ তেলেংগানাক ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছিল ইয়াৰ পৰাই গম পোৱা যায় যে হাংগাৰ ষ্ট্ৰাইকটোৰ ক্ৰেজ কেনেকুৱা এজন মানুহে নাখাই হুদা থাকি লগনে থাকি কিমান ডাঙৰ ডাঙৰ নীতি বা সিদ্ধান্তত উপনীত হ'ব পাৰে বা চৰকাৰ এখনক সিদ্ধান্তত উপনীত কৰাবলৈ বাধ্য কৰাব পাৰে সেই বস্তুটোৰ ঢাপলি মেলি মাজে মাজে কিছু সময়ে আমাৰ দেশতো আজিলৈকে এই সৰু সুৰাকৈ হাংগাৰ ষ্ট্ৰাইক দেখিবলৈ পোৱা গৈছিল কিন্তু শেহতীয়াকৈ এই সোনম ৱাংচুক এই এডুকেশ্যন মিনিষ্টাৰৰ পদত্যাগ বিচাৰি যিটো হাংগাৰ ষ্ট্ৰাইক বহিছে সেই হাংগাৰ ষ্ট্ৰাইকো জানো সেই তাৰে প্ৰভাৱ পৰি আহিছিল কিন্তু এই সোনম ৱাংচুৰ এইটোৱে প্ৰথম হাংগাৰ ষ্ট্ৰাইক নাছিল সোনম ৱাংচুৱে ইয়াৰ আগতেও লাডাখত এবাৰ হাংগাৰ ষ্ট্ৰাইক কৰিছিল তো এইটোৱে আছিল আজিৰ ভিডিঅ' হাংগাৰ ষ্ট্ৰাইক সম্বন্ধে হাংগাৰ ষ্ট্ৰাইক কি বা সোনম ৱাংচু কোন আৰু সোনম ৱাংচুৱে কিয় এইবাৰ হাংগাৰ ষ্ট্ৰাইকত বহিছে তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে বা ভিডিঅ'টোৰ পৰা কিবা জানিব শিকিব পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতত এই ধৰণৰ মজাৰ আৰু ইণ্টাৰেষ্টিং টপিকছৰ ওপৰত ভিডিঅ' চাই থাকিবলৈ আজিলৈ ইমানখিনিয়েই জয় আই অসম